নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ মামাৰ ঘৰলৈ। চাওকচোন বতৰটো ইমান ডাৱৰীয়া, 11টা বাজিব হ'ল, ৰ'দ ওলোৱাই নাই এতিয়ালৈকে। তাৰপিছতে আমাৰ জেঠাই উঠাই লৈ জেঠাইকো মাকৰ ঘৰলৈ যায় হেনো, টকটকাই আছে এজনী আমাৰ মা। তাৰপাছতে দুজনী বাই ভনী আৰু যায় হেনো মাকৰ ঘৰলৈ। এইখন দেখিছেনে বাৰু স্কুলখন? এইখন গাঁৱৰে স্কুল, মানে মামাৰ ঘৰৰ বৰ্তাহঁতৰ ঘৰ স্কুল। এইখন স্কুলত আমাৰ আইতাই প্ৰিন্সিপালো কৰিছিলে আৰু এতিয়া ৰিটায়াৰ হ'ল। এখন দোলাকেশৰীয়া প্ৰাথমিক বিদ্যালয়। চাওকচোন বিদ্যালয়খনৰ পৰিৱেশটো বৰ ধুনীয়া ন। তাৰপাছতে এয়া ফুলদানি মানে টাব চাপ আছে আৰু এইজনী আমাৰ টিকলিজনী। এয়া চাওকচোন স্কুলখন। এয়া আমাৰ মহাশয় উঠি আহিছে 11টা বজাত, মানে 12টাই বাজিব হ'ল আৰু। এইখন পাকঘৰলৈ আহিলোঁ দেই, চাহ তাহ বনাই আছে আইতাহঁতে। এয়া আমি অকল ভুজিয়া কেইটামান লৈ ভুজিয়াকেইটা খাই ল'লে আমি দুজনীয়ে। আমাক ক'লে দি দিলে পঠিয়াই খাবলৈ, খাই আছোঁহি। তাৰপিছতে আমি পালোঁহি এতিয়া মামাৰ ঘৰ। মামাৰ ঘৰ দেখিছেনে বাৰু? সোমাই আহি পিছফালে হেনো মাছ ধৰি আছে, যাওঁচোন চাওঁগৈ। এয়া গ'লোঁ আৰু সোমাই। চাওকচোন বাৰু মাছবোৰ দেখি চব আহি গম পালোঁহি। এয়া মাছ ধৰি আছে মানে পুখুৰী ধৰি আছে আৰু মাছ। তাৰপিছতে আমি গোটেইকেইটা গ'লোঁ পথাৰলৈ। এয়া কৈ আছোঁ, চাই থাকক। এয়া দেখিছেনে বাৰু পথাৰ পালোঁ। সিমান কুঁৱলী, চাওকচোন বাৰু পথাৰ কুঁৱলী যোৱাই নাই। তাৰপাছতে আহি আছোঁ বাৰু। দেখিছেনে বাৰু এইজোপা হেনো বেলি গছ এজোপা আছে, ধেৰ লাগিছিলে হেনো, আমি নাপালোঁহি খাবলৈ, মানে এতিয়া হেনো কেইটামানহে লাগি আছে। পাৰি লওঁ ৰ'ব। এইটো দেখিছেনে মামাই এটা পাৰি দিলে, বেলি দেখাই দিয়ে আমাৰ ছোৱালীজনীক কৈছোঁ, কিন্তু নিদিয়ে হেনো মোক। আৰু নাখাওঁ বাৰু দেই, ইমান ঠাণ্ডাত হাতখন পাতিছোঁ হ'লেও নিদিলে, দেখাইহে দিলে। ইমান ঠাণ্ডাত কেনেকৈ খাব ইমান টেঙা কৰি। তাৰপিছতে এয়া দেখিছেনে বাৰু ইমান ধুনীয়া পথাৰ। আমাৰ ফালেতো নাই এনেকুৱা পথাৰ। আহি চিঙৰা এটা মাৰি লৈছোঁ, ইমান ভোক লাগিছে। চবেই চাইছে, মই বোলো মই খাই লওঁ ৰ। তাৰপাছতে এয়া মামাৰ ঘৰলৈ আহিলোঁ, পিটপিটাই নপৰিম, এইটো হ'বই নোৱাৰে। ইফালৰ পৰা ইফালে, ইফালৰ পৰা ইফালে কৰি ফুৰিছোঁ। চাব দেই, নহ'লে মানে বস্তু এটা দেখাম। এইবোৰ চাব দেই, এই বস্তু এটা দেখাম। এইবোৰ চব ইমানখিনি কুকুৰা এটা লৈ যাব লাগিব খাবলৈ। মই অহা দেখি গোটেই সোপা পিটপিটাই দিলে। এয়া মামাই মাছ আনি আছে, মানে ভাত বনাব আৰু মাছেদিহে খুৱাব। এয়া দেখিছেনে বাৰু মাছবোৰ সানি আছে। এয়া ভাত হৈ গ'ল, মানে মাছ ফ্ৰাই কৰি ভাত দিলে আৰু খাবলৈ। তাৰপিছতে আমিও আহিলোঁ, সন্ধিয়া হ'ব হ'ল, মানে ইমান কুঁৱলীতে দিনটো আজি গ'ল। বাই বাই, মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।